ইয়াৰ आंसर হ'ব জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া জৈৱ নেক্সট কোশ্চেন আছে এনেকুৱা ধৰণৰ কোশ্চেনে আহিব নেক্সট কোশ্চেন আছে প্ৰক্ষেপণ বৃদ্ধি হলে উদ্ভিদৰ পানী শোষণ ক্ষমতা সম্মানীয় ভিউয়ার্স মই ইনফরমেশন আৰু প্ৰিপাৰেচন অফ এক্সাম ভিডিও এই চেনেলত বনাই থাকো বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে সাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি মোক আৰু ভিডিও বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ সো আজি অসম প্ৰতিভা সন্ধানী পৰীক্ষা 2022-23 বৰ্ষৰ সায়েন্সৰ পৰীক্ষাৰ উপযোগী আৰ্হি প্ৰশ্নোত্তৰ ডিসকাস কৰিবলৈ ওলাইছো গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা বহুত ইম্পৰ্টেন্ট এটা ক্লাস হ'বলৈ গৈ আছে তোমালোকৰ স্কলাৰশিপ এক্সামিনেশনত এনেকুৱা ধৰণৰ কোশ্চেন আহিব লগতে মই মোৰ ফ্ৰেন্ডসকলক জনাই আছো যে আপোনালোকে যদি কোনো কম্পিটিটিভ এক্সামৰ তৈয়াৰী কৰি আছে তেতিয়াহলে এই কম্পিটিটিভ এক্সামতো এই সেম কোশ্চেন বিলাকেই আহাৰ চান্স আছে সো গতিকে আপোনালোকে চাব সো আহক দেৰি নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো লেটস স্টাৰ্ট দা ভিডিও ক্লাস ইয়াতে চাওক প্ৰথম কোশ্চেনটো কি আছে প্ৰক্ষেপণ এটি কি প্ৰক্ষেপণ কি ক নম্বৰ ভৌতিক প্ৰক্ৰিয়া জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বা ৰাসায়নিক প্ৰক্ৰিয়া বা ওপৰৰ এটাও নহয় ইয়াৰ এনসারটো কি হ'ব ইয়াৰ आंसर হ'ব জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া জৈৱ নেক্সট কোশ্চেন আছে এনেকুৱা ধৰণৰ কোশ্চেনে আহিব নেক্সট কোশ্চেন আছে প্ৰক্ষেপণ বৃদ্ধি হলে উদ্ভিদৰ পানী শোষণ ক্ষমতা বৃদ্ধি পায় হ্ৰাস পায় একেই থাকে কোনো সম্পৰ্ক নাথাকে ইয়াৰ সঠিক উত্তৰ হৈছে বৃদ্ধি পায় নেক্সট কি আছে পত্ৰৰন্ধ্ৰৰ পৰা হোৱা প্ৰক্ষেপণ কি হ'ব বাতৰন্ধ্ৰীয় উপমৰ্তীয় পত্ৰৰন্ধ্ৰীয় এটাও নহয় ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হৈছে গ নাম্বাৰটো পত্ৰৰন্ধ্ৰীয় নেক্সট কোশ্চেন তলৰ কোনবিধ উদ্ভিদত বিন্দুস্ৰাৱ হয় কঁঠাল আম এটো আম লিখছে আম হ'ব মধুৰিআম কুহিয়াৰ কোনটো উদ্ভিদৰ বিন্দুস্ৰাৱ হয় ইয়াৰ সঠিক উত্তৰ হৈছে গ নম্বৰ কুহিয়াৰ নেক্সট কোশ্চেন বিন্দুস্ৰাৱ কিহৰ জৰিয়তে হয় জলৰন্ধ্ৰ পত্ৰৰন্ধ্ৰ বাতৰন্ধ্ৰ এটাও নহয় 5 নম্বৰ কোশ্চেনৰ সঠিক উত্তৰ হৈছে জলৰন্ধ্ৰ মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট কোশ্চেন 6 নম্বৰ কোশ্চেন উদ্ভিদৰ কোনবোৰ কোষে জৈৱ আহাৰৰ পৰিবহন কৰে ফ্ৰেন্ডস কি হ'ব অপচন আছে জাইলেম ফ্লোয়েম ভাজক কলা এটাও নহয় 6 নম্বৰ কোশ্চেনৰ সঠিক आंसर হ'ব খ নম্বৰ ফ্লোয়েম নেক্সট কোশ্চেন 7 নম্বৰ কোশ্চেনৰ কি উদ্ভিদৰ কোনবোৰ কোষে পানীৰ সংবহন কৰে জাইলেম ফ্লোয়েম না ভাজক কলা না ইয়াৰ এটাও নহয় 7 নম্বৰ কোশ্চেনৰ आंसर হৈছে ক নম্বৰ জাইলেম 8 নম্বৰ কোশ্চেন কি আছে ডিকসনৰ মতবাদ কি প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰক্ষেপণ ৰসত্তোলন বেপন আশ্ৰিতি 8 নম্বৰ কোশ্চেনৰ आंसर হৈছে ৰসত্তোলন নেক্সট এটা পাৰ্টৰ কোশ্চেন আছে সুবৰ্ণলতা এবিধ কি পূৰ্ণমূল পৰজীৱী আংশিক মূল পৰজীৱী পূৰ্ণকাণ্ড পৰজীৱী বা আংশিক কাণ্ড পৰজীৱী ইয়াৰ आंसर হৈছে পূৰ্ণকাণ্ড পৰজীৱী নেক্সট কোশ্চেন তলৰ কোনটো উদ্ভিদ পতংগভোজী এটো ভেরি ইজি কোশ্চেন কোনটো উদ্ভিদ পতংগভোজী ড্ৰ'চেৰ উদ্ভিদ জগতৰ ভিতৰত উভচৰ বুলি জনা উদ্ভিদবিধ বাছি উলিয়া হেলাই ভেকুৰ মছ না ঢেকিয়া आंसर হৈছে মছ নেক্সট কোশ্চেন
জীৱৰ দ্বিৰাশিক নামাকৰণ প্ৰৱৰ্তন কৰে হাক্সেলে না লিনিয়াছে না বেনথাম আৰু হুকাৰ না কেপলাভ? এটা হ'ব লিনিয়াছ। নেক্সট কোৱেশ্চন, কোনবিধ উদ্ভিদৰ সংবহন কলা আৰু ৰেণু থাকে কিন্তু বীজ নাথাকে? ইম্পৰ্টেণ্ট কোৱেশ্চন। এইটো হ'ব মছ না ঢেকীয়া না হৰল গছ না আম গছ? এইটো হ'ব ঢেকীয়া। নেক্সট কোৱেশ্চন, আটাইতকৈ ওখ সপুষ্পক উদ্ভিদ হল ইউক্লিপটাছ না ওক গছ না পাইন গছ না হৰল গছ? এটার আনসার হচ্ছে ইউক্লিপটাস। নেক্সট কোশ্চেন, তলৰ কোনটো প্ৰাণীৰ দেহ সমদ্বি পাৰ্শ্বীয়ভাৱে সমমিত নহয়? ভেকুলী, হাইড্ৰা, স্তন্যপায়ী না অক্টোপাস? এর আনসার হচ্ছে ভেকুলী। নেক্সট কোশ্চেন, খণ্ডিত দেহৰ প্ৰাণী হল অবেলিয়া না শামুক না ঘূৰ্ণীয় কৃমি না ফিটা কৃমি? এর শুদ্ধ আনসারটা হয়েছে ফিটা কৃমি, মনত রাখিব। নেক্সট, যকৃত ৰোগ সৃষ্টি কৰা কৃমিটো হল হেচিওয়ালা না এসকারিস না টিনিয়া না প্লেনেরিয়া? এটো সঠিক উত্তর হয়েছে ফেসিওয়ালা। নেক্সট কোশ্চেন, শুদ্ধ জোৰটো বাছি উলিয়া। কোনটো শুদ্ধ জোৰ? এন্টিমিবা হিষ্টালিকা কলাজৰ, লিসমেনিয়া ভনভানি পিতজ্বৰ, উচেৰিচিয়া বেনক্রিউফটি গোদ বেমার, টিনিয়া চলিয়াম নিদ্রা রোগ? এর সঠিক উত্তর হচ্ছে ক নম্বর, এন্টামিবা হিষ্টালিকা কলাজর। নেক্সট কোশ্চিন, কেঁচুর রেচনাঙ্গ হল কি হব অ্যান্সারটো? নেফ্রিদিয়া না গিজার্ড না চলেনচাইট নাকি ক্লাইটেলাম? এর উত্তর হচ্ছে নেফ্রিদিয়া। নেক্সট কোশ্চেন, হচ্ছে কি? জোকৰ লালটিত থকা তেজ আতঞ্জৰোধী পদাৰ্থ হল হিপারিন, হিরোদিন, হিস্টামিন বা হিমোগ্লোবিন? এর সঠিক উত্তরটো হৈছে হিরোদিন। সো ফ্ৰেণ্ডছ, আজিৰ ক্লাছটো ইমানেই আছিল। অলপকৈ সৰুকৈ ক্লাছ দি আছো আৰু তোমালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি মই ক্লাছবিলাক কৰি আছো। আৰু জেনাৰেল নলেজৰ কথা কৈছে কিছুমানে, আৰু কিছুমানে কৈছে কাৰেণ্ট এফেয়াৰ্সৰ কথা। মই এইটো মেনেজ কৰি আছো। যেতিয়ালৈকে মোৰ নোটস ক্লিয়াৰ হৈ যাব মই ক্লাছটো দি দিম। সো হোপফুলি আজিৰ ভিডিওটো ভাল লাগিছে। যদি ভাল লাগে, মোৰ চেনেলত যদি নতুন আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মই যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন আৰু অফিচিয়েলি ইনফৰমেশ্যনৰ ভিডিও বনাই থাকো, ইয়াতে পাই যাবা। সো ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা। থ্যাংক ইউ সো মাচ।